এভৰিৱান, হিমাশ্ৰী ব্লগছৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক আকৌ এবাৰ স্বাগতম জনালোঁ। চ' আজি বহু দিনৰ মূৰত আকৌ ব্লগটো ষ্টাৰ্ট কৰিছোঁ, কাৰণ মানে 4-5 দিন হৈ গ'ল আজি ব্লগটো নকৰা, কিন্তু কৰিব মন নোযোৱা হৈ যায় কেতিয়াবা, যে ইমান বেছি ভাল ভিউ নাপাওঁ, ভিউ অলপ বেছিকৈ পালে অলপ ভাল লাগে। ত' যি কি নহওক আকৌ ষ্টাৰ্ট কৰিছোঁ। বজাত মোক উইচ কৰিছিলে, এয়া বাৰ্থডে কেক থৈ দিছোঁ। চ' এইটো বাৰ্থডে কেক থৈ দিছোঁ আধা। ব্লগটো ষ্টাৰ্ট কৰিছিলোঁ ৰাতিপুৱাই, কিন্তু মই একো দেখাব পৰা নাই এটা কাৰণেই। ফাৰ্ষ্ট কথা, আজি মোৰ বাৰ্থডে, তো বাৰ্থডেৰ কাৰণে চবেই উইচ কৰি আছে, এটা এটাকৈ ফোন কৰি আছে, মেছেজ কৰি আছে। ত' চবকে মই ৰিপ্লাই দি থাকিব লগা হোৱাৰ কাৰণে মই মানে ব্লগটো ষ্টাৰ্ট কৰিবই পৰা নাই। ছেকেণ্ড কথা হৈছে, মই আজি স্কুল যাব লগা হৈছিলে। স্কুল মানে ভাবিছে চাগে কি স্কুল যাব লগা হৈছে, মানে মই GNM কৰি আছোঁ যিহেতু, আৰু GNM কৰি আছিলোঁ। মোৰ GNM জাষ্ট শেষ হৈছে, কেইদিনমানৰ আগত মোৰ ৰিজাল্ট দিছে। তাৰপাছত মোক আজি চাৰ্টিফিকেট আনিবৰ কাৰণে মেমহঁতে মাতিছিলে, মই তাত চাৰ্টিফিকেট আনিব গৈছিলোঁ। তো চাৰ্টিফিকেট আনিব যাওঁতে মই ভিডিঅ' দেখাব নোৱাৰোঁ, কাৰণ যিহেতু স্কুলত গৈছোঁ মেমহঁতৰ আগত, মই মোবাইল উলিয়াই তেনেকৈ ভিডিঅ'টোও দিব নোৱাৰোঁ, গতিকে মই সেইকাৰণে দিয়া নাই হোৱা। তো চাৰ্টিফিকেট আনি ঘৰ পাই পেলাই মাহঁতৰ ঘৰত যাব লগা। মায়ে মানে মোৰ কাৰণে বাৰ্থডেৰ কাৰণে আজি প্ৰসাদ লগাইছিলে। চ' তাতে গৈ প্ৰসাদ চসাদ খাই মেলি মই ঘৰলৈ আহিলোঁ, আৰু ঘৰলৈ আহি জাষ্ট মই বহিছোঁহি, এইমাত্ৰ মই বহিছোঁহি। আৰু এতিয়া ঘৰৰ কাম অলপ এয়া সকলোবোৰ মানুহ আহি পাইছে আৰু সকলোবোৰ বহি আছে। ভিডিঅ'টো মই কৰা নাই, মোৰ ভণ্টিয়ে কৰি দিছিলে। আমি চব মানে কামত ব্যস্ত, আৰু এইফালে আমাৰ ভাইটিক মই খোৱা বোৱাটো দি আছোঁ। মোৰ বাৰ্থডে ভিডিঅ' বুলিয়ে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ। কালি মানে গোটেইখিনি বস্তু দেখাব পৰা নগ'ল, আৰু কি বনালোঁ কি নবনালোঁ সেয়াও দেখাব পৰা নগ'ল, কাৰণ মানে মই পূৰা বনোৱাত ব্যস্ত হৈ গ'লোঁ। মই, মোৰ ভণ্টি, মোৰ লগৰজনী, আমি তিনিওজনীয়ে মানে বনোৱাত ব্যস্ত হৈ গ'লোঁ। তাত মানে মই ভিডিঅ' বনাবলৈ নহ'ল, আৰু ভিডিঅ' বনাবলৈ থাকিও গ'ল। সেইকাৰণে খোৱাখিনিও মই ভিডিঅ' দিবলৈ নহ'ল, যিহেতু বহুত মানুহ হৈ গৈছে। মই যদি মানে তেওঁলোকক শুশ্ৰূষা নকৰোঁ তো বেয়া লাগিব। চ' সেইকাৰণে মই ভিডিঅ'টো নবনালোঁ সেইটো সময়ত, আৰু মই যিহেতু বিজি হৈ গ'লোঁ পূৰা কামত। চ' আপোনালোকক ভাবিছোঁ আজি মোৰ গিফ্টকেইটা আনবক্সিং কৰি দেখাই দিওঁ। আনবক্সিং বুলি নহয়, মই আচলতে গিফ্টকেইটা আনবক্সিং কালিয়ে কৰিলোঁ, যিহেতু মোৰ লগৰজনী আছিলে, ভণ্টিহঁত আছিলে। চ' চবেই চাওঁ বুলি ক'লে, মই কালিয়ে আনবক্সিং কৰিবলৈ ভাবি দিছোঁ, আৰু ভাবিছোঁ আপোনালোকক আজি দেখাই দিম। আৰু চ' ফাৰ্ষ্ট মই ষ্টাৰ্ট কৰোঁ এইটো কাৰণ মোৰ ফাৰ্ষ্ট গিফ্ট দিছিলে। এইটো মুনুৱে দিছিলে, মানে মোৰ সৰুজনী ননন্দে দিছে। বহুত ধুনীয়া গিফ্ট এটা দিছে তাই। এইটো আৰু তাৰপিছত এইটো দিছে মনোজৰ এজন লগৰ ল'ৰাই দিছে। লগৰ ল'ৰা তেওঁ ৱাইফে। যদি মই ভিডিঅ'টো চাই আছে তেনেহ'লে বহুত বহুত থেংক ইউ, যে বহুত ধুনীয়া গিফ্টটো দিছে। মোৰ বহুত ভাল লাগিছে, মইতো পিন্ধিব পাৰিম, ভাল লাগিছে। আৰু দিছে মোৰ বেষ্ট ফ্ৰেণ্ডজনীয়ে, যিজনী কালি মোৰ লগৰ ছোৱালী আহিছিলে যে ঘৰত, তাই দিছিলে। কুৰ্তা দিছে, বহুত ধুনীয়া লাগিছে কুৰ্তাটো। থেংক ইউ, ভিডিঅ'টো যদি চাই আছ বহুত ধুনীয়া লাগিছে। আৰু এইটো দিছে মোৰ ভণ্টিয়ে দিছে। এইটো মোৰ ভণ্টি যে চুমু, মই দেখাইছোঁ ভিডিঅ'ত। ত' তাই দিছে এইটো, আৰু তাইৰ লগৰ এজনীয়ে মিলি পেলাই দিছে, দুজনে। আৰু এইটো মনোজৰ লগৰ এজনীয়ে দিছে। এইটো কুৰ্তাও, এইটো মোৰ কুৰ্তা হৈ গৈছে পূৰা। তেনেকুৱা একো নাই আৰু দেখাবলৈ, মই লিখিতাই আছিলোঁ। আৰু মোৰ হাজবেণ্ডে কি দিলে বুলি ক'লে, মোৰ হাজবেণ্ডে আচলতে তেনেকুৱাকৈ একো দিয়া নাই, কিন্তু তেওঁ মোক ৰাতি এটা ছাৰপ্ৰাইজ দিছে, কেক এটা। আৰু 12টা বজাত মোক কেকটো ছাৰপ্ৰাইজ দিছে। সেইটোৱে মোৰ কাৰণে বহুত ডাঙৰ, যে তেওঁ এটলিষ্ট 12টা বজাত মোক এইটো মানে মনত ৰাখি পেলাই মোক কেকটো দিছে। মোৰ ভাল লাগিছে এইটো ছাৰপ্ৰাইজ। আৰু
বাকী চবটো খোৱা বোৱা তেওঁৱে দিছে আৰু গতিকে তেওঁ তেনেকুৱা স্পেচিয়েলি হিচাপত তেনেকুৱা হিচাপত একো নাই দিয়া বাৰু যিখিনি দিছে বহুত ভাল লাগিছে সেইখিনি আৰু ভাবিলোঁ ভিডিঅ'টোতো কালি ষ্টাৰ্ট কৰিছিলোঁ কিন্তু ভিডিঅ'টো এণ্ডেই কৰা নহ'ল কাৰণ কিয় মই কামত বিজি হৈ গ'লোঁ আৰু কামত বিজি হোৱাৰ পিছত এণ্ড কৰিবলৈ নহ'ল চ' ভাবিছোঁ গিফ্টকেইটাকে দেখাই দিওঁ চ' গিফ্টকেইটা দেখালোঁ এয়া চাওক মোৰ পূজাৰ কাৰণে মানে মই এক্সট্ৰা চৰি বিহুৰ কাৰণে মই এক্সট্ৰা আৰু একো ল'ব নালাগে আৰু এয়া মানে মোৰ বিহুলৈ মানে হৈ গৈছে আৰু চব এয়া চ' আৰু মাহঁতে দিছে 500 ৰুপিজ এটা মাহঁতে কৈছে যিটো ভাল লাগে কিনি ল'বি এনেকুৱা মানে মোৰ পচন্দ হিচাপত কিনি ল'বলৈ কাৰণে 500 ৰুপিজ এটা দি দিছে সেয়ে আৰু মোৰ গিফ্ট আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বুলি ভাবিছোঁ আকৌ এবাৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই